নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল কাঞ্চনজংঘা ক্লাছেছলৈ অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগী পৰীক্ষাসমূহত সহায় হোৱাকৈ আমি আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়াম যদি ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব প্ৰিয় বন্ধু বান্ধৱীসকল আমি ইতিমধ্যে পলিটিৰ এটা সিৰিজ আৰম্ভ কৰিছোঁ আৰু এই সিৰিজটোৰ 17টা পাৰ্ট আমি আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ এইটো 18 নম্বৰ পাৰ্ট আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে চাই ল'ব তাতে মই যথেষ্ট গুৰুত্বপূৰ্ণ কিছু প্ৰশ্ন ইনক্লুড কৰিছোঁ 18 নম্বৰ পাৰ্টৰ প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগৰ প্ৰস্তাৱ কোনখন সদনত উত্থাপন কৰিব পাৰি ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগৰ প্ৰস্তাৱ কোনখন সদনত উত্থাপন কৰিব পাৰি উত্তৰটো হ'ব ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগৰ প্ৰস্তাৱ যিকোনো এখন সদনত উত্থাপন কৰিব পাৰি অৰ্থাৎ লোকসভা বা ৰাজ্যসভা উচ্চ সদন বা নিম্ন সদন যিকোনো এখন সদনত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ উত্থাপন কৰিব পাৰি 2 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ মহাঅভিযোগ গৃহীত হ'বলৈ কিমান সদস্যই সমৰ্থন জনাব লাগিব ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যি মহাঅভিযোগ অনা হ'ব সেই মহাঅভিযোগ গৃহীত হ'বলৈ কিমান সদস্যই সমৰ্থন জনাব লাগিব উত্তৰটো হ'ব মহাঅভিযোগ গৃহীত হ'বলৈ দুয়োখন সদনৰ মুঠ সদস্যৰ 3/2 ভাগ সদস্যই সমৰ্থন জনাব লাগিব অৰ্থাৎ যিমান টোটাল সদস্য থাকে সেই সদস্যখিনি 3 ভাগ কৰি 2 ভাগ সদস্যই সমৰ্থন জনাব লাগিব 3 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ মহাঅভিযোগ প্ৰক্ৰিয়াত লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্যই অংশগ্ৰহণ কৰিব পাৰেনে উত্তৰটো হ'ব যে মহাঅভিযোগ প্ৰক্ৰিয়াত লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্যই অংশগ্ৰহণ কৰিব পাৰে যেনেধৰণে লোকসভা আৰু ৰাজ্যসভাৰ মনোনীত সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে কিন্তু মহাঅভিযোগ প্ৰক্ৰিয়াত মনোনীত সদস্যসকলেও মহাঅভিযোগ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে 4 নম্বৰ প্ৰশ্নলৈ গৈছোঁ ভাৰত চৰকাৰৰ সমস্ত কাৰ্যৰ সঞ্চালন কাৰ নামত কৰা হয় ভাৰত চৰকাৰৰ সমস্ত কাৰ্যৰ সঞ্চালন কাৰ নামত কৰা হয় উত্তৰটো হ'ব ভাৰত চৰকাৰৰ সকলো কাৰ্যৰ সঞ্চালন ৰাষ্ট্ৰপতিৰ নামত কৰা হয় মনত ৰাখিব 5 নম্বৰ প্ৰশ্নলৈ গৈছোঁ আন্তঃৰাজ্যিক পৰিষদ কোনে গঠন কৰে আন্তঃৰাজ্যিক পৰিষদ অৰ্থাৎ ৰাজ্যসমূহৰ মাজত যি বিবাদ হয় সেই বিবাদ নিষ্পত্তিৰ বাবে যিখন পৰিষদ গঠন কৰা হয় সেইখন কোনে গঠন কৰে উত্তৰটো হ'ব আন্তঃৰাষ্ট্ৰীয় পৰিষদ ৰাষ্ট্ৰপতিয়ে গঠন কৰে 6 নম্বৰ প্ৰশ্নলৈ গৈছোঁ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰে উত্তৰটো আমি সকলোৱে জানো ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12জন সদস্য মনোনীত কৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা সদস্য কেইজনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে 7 নম্বৰ প্ৰশ্নলৈ গৈছোঁ ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদৰ অধীনত সংসদৰ অধিৱেশন আহ্বান সমাপ্তি আৰু ভংগ কৰিব পাৰে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো বিভিন্ন কম্পিটিটিভ এক্সামত আহিছে মনত ৰাখিব উত্তৰটো হ'ব অনুচ্ছেদ 85ৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে সংসদৰ অধিৱেশন আহ্বান সমাপ্তি আৰু ভংগ কৰিব পাৰে 8 নম্বৰ প্ৰশ্নলৈ গৈছোঁ কোনটো অনুচ্ছেদৰ অধীনত প্ৰতি বছৰ সংসদৰ প্ৰথম অধিৱেশন আৰু দ্বিতীয় বৈঠকত অভিভাষণ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব উত্তৰটো হ'ব যে অনুচ্ছেদ 87ৰ অধীনত ৰাষ্ট্ৰপতিয়ে সংসদৰ প্ৰথম অধিৱেশন আৰু দ্বিতীয় বৈঠকত অভিভাষণ প্ৰদান কৰিব মনত ৰাখিব অনুচ্ছেদ 87 প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে আমাৰ ফেচবুক পেজটোৰ সৈতে জড়িত হোৱা নাই তেনেহ'লে কাঞ্চনজংঘা ক্লাছেছ নামৰ এটা পেজ আছে এই পেজটোৰ সৈতে আপোনালোকে জড়িত হ'ব পাৰে তাত মই ভিডিঅ'ৰ লিংকসমূহ আৰু এক্সাম ৰিলেটেড ইনফৰমেশ্যনসমূহ তাতে মই শ্বেয়াৰ কৰোঁ 9 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদৰ অধীনত সংসদৰ দ্বিতীয় বৈঠকৰ আহ্বান জনায় ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদৰ অধীনত সংসদৰ দ্বিতীয় বৈঠকৰ আহ্বান জনায় উত্তৰটো হ'ব ৰাষ্ট্ৰপতিয়ে অনুচ্ছেদ 108ৰ অধীনত সংসদৰ দ্বিতীয় বৈঠকৰ আহ্বান জনায় মনত ৰাখিব 10 নম্বৰ প্ৰশ্নলৈ গৈছোঁ ৰাষ্ট্ৰপতিয়ে জাৰি কৰা অধ্যাদেশ অধিকতম কিমান দিনলৈ বৈধ থাকে ৰাষ্ট্ৰপতিয়ে জাৰি কৰা অধ্যাদেশ অধিকতম 6 মাহলৈ বৈধ থাকে 11 নম্বৰ প্ৰশ্নলৈ গৈছোঁ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক ন্যায়িক শক্তি প্ৰদান কৰিছে অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে যে যিকোনো জাজমেণ্ট এটা সলনি কৰি দিব পাৰে যাৱজ্জীৱন কাৰাদণ্ড কৰিব পাৰে বা কাৰোবাক মাফ কৰি দিব পাৰে এইটো কোনটো অনুচ্ছেদে তেখেতক এই শক্তিটো দিছে উত্তৰটো হ'ব অনুচ্ছেদ 92ত ৰাষ্ট্ৰপতিক ন্যায়িক শক্তি প্ৰদান কৰা হৈছে মনত ৰাখিব অনুচ্ছেদ 92ত ৰাষ্ট্ৰপতিক ন্যায়িক শক্তি প্ৰদান কৰা হৈছে 12 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ কাৰ নামত প্ৰতি বছৰে বাজেট প্ৰস্তুত কৰা হয় কাৰ নামত প্ৰতি বছৰে বাজেট প্ৰস্তুত কৰা হয় উত্তৰটো হ'ব ৰাষ্ট্ৰপতিৰ নামত প্ৰতি বছৰে বাজেট প্ৰস্তুত কৰা হয় 13 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ ধন বিধেয়ক সংসদত উত্থাপন কৰিবলৈ কাৰ অনুমতি লাগে ধন বিধেয়ক সংসদত উত্থাপন কৰিবলৈ কাৰ অনুমতি লাগে উত্তৰটো হ'ব সকলো ধন বিধেয়ক সংসদত উত্থাপন কৰিবলৈ ৰাষ্ট্ৰপতিৰ অনুমোদন লাগে সকলো ধন বিধেয়ক সংসদত উত্থাপন কৰিবলৈ ৰাষ্ট্ৰপতিৰ অনুমোদন লাগে 14 নম্বৰ প্ৰশ্নলৈ গৈছোঁ দেশৰ আকস্মিক নিধি কাৰ নামত থাকে দেশৰ আকস্মিক নিধি কাৰ নামত থাকে উত্তৰটো হ'ব ৰাষ্ট্ৰপতিৰ নামত
দেশৰ আকস্মিক নীতি থাকে। মনত ৰাখিব 15 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদৰ অধীনত বিত্ত আয়োগ গঠন কৰে? এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, বিভিন্ন কম্পিটিটিভ এক্সামত আহিছে। মনত ৰাখিব ৰাষ্ট্ৰপতিয়ে 280 অধীনত বিত্ত আয়োগ গঠন কৰে। অনুচ্ছেদ 280 অধীনত ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ গঠন কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। ধন্যবাদ।